এই দুখন ভৰি তেতিয়াও আছিল, এতিয়াও আছে। সেই দুখন হাত তেতিয়াও আছিল, এতিয়াও আছে। সেই দুটা চকু তেতিয়াও আছিল, এতিয়াও আছে। কাণ দুখনৰ দৰে, দিল দিমাগৰ দৰে। কিন্তু নাছিল এই ভৰিৰে খোজ কাঢ়িব পৰা ক্ষমতা, নাছিল এই হাতেৰে ধৰিব পৰা ক্ষমতা, মাৰিম বুলি কাৰোবাক মাৰি দিয়াৰ ক্ষমতা। চকু আছিল, কিন্তু চকুত নাছিল চকুৰে দেখা পোৱাৰ পিছত কাৰোবাক চিনি পোৱাৰ ক্ষমতা। দিমাগ আছিল, কিন্তু তেতিয়া নাছিল ভাল বেয়া শুনিও বুজি পোৱাৰ ক্ষমতা। দিল আছিল, তেতিয়া নাছিল দুখ লাগিব পৰা, চেতনা আহিব পৰা, অনুশোচনা হ'ব পৰা, অনুতপ্ত হ'ব পৰা বিষয়সমূহ, ক্ষমতাসমূহ। কিন্তু যেতিয়া নাছিল, যিমানে সময় গ'ল, যিমানে দিন অতিবাহিত হ'ল, যিমানে আপুনি ডাঙৰ হ'লে, যিমানে আপুনি নিজকে ডেভেলপ হোৱা দেখিলে, সিমানে আপোনাৰ সেই ভৰিৰ শক্তিৰ সঞ্চাৰ হ'ল। হাতত শক্তি আহিল, দিমাগেৰে বুজিব পৰা শক্তি আহিল, কাণেৰে শুনি দিমাগেৰে বুজিব পৰা শক্তি আহিল, চকুৰে দেখি চিনি পোৱাৰ শক্তি গঢ়ি উঠিল, ভৰিৰে ইফালৰ পৰা সিফাল, ইঠাইৰ পৰা আন এঠাইলৈ যাব পৰা ক্ষমতা আহিল, তাকত আহিল। এই সকলোবোৰ নথকাৰ পিছত কোনে দান কৰিলে? আল্লাহ পাকে। আল্লাহ পাকে দান কৰিলে। হে আল্লাহ, যি আল্লাহে আপোনাক সৃষ্টি কৰিছে, হে আল্লাহ, যি আল্লাহে আপোনাক জীৱন দি এতিয়ালৈ জীৱিত ৰাখিছে, হে আল্লাহ, যি আল্লাহ পাকৰ হুকুম আৰু ইচ্ছাত এই দুনিয়া এৰি আপুনি মই প্ৰত্যেকেই বিদায় হ'ব লাগিব। কোন সেই জাত? আল্লাহ ৰব্বুল ইজ্জত, আল্লাহ ৰব্বুল ইজ্জত। হে আল্লাহ, যিখন জমিনত বহিছে এই জমিন আল্লাহৰ, যি আসমানৰ তলত আছে এই আসমান আল্লাহৰ, যিবোৰ খাইছো, লৈছো, পিন্ধিছো, ফুৰিছো এই সকলোবোৰ আল্লাহৰ, যি চকুৰে দেখিছো এই চকু আল্লাহৰ, এই তাকত শক্তি প্ৰত্যেকটো বিষয় আল্লাহ পাকৰে হয়, আল্লাহৰে হয়। তো তেন্তে আল্লাহৰ জমিনত থাকি আল্লাহৰ সূৰ্যৰ পৰা পোহৰ পোৱাৰ পিছত, সূৰ্যৰ ৰ'দ পোৱাৰ পিছত তাৰ পৰা আপুনি মই লাভান্বিত হৈ সেই যদি আল্লাহ পাকক পাহৰি থাকো, সেই আল্লাহ পাকৰ যদি তাৰুফ নকৰো, সেই আল্লাহ পাকৰ যদি গুণাগুণ নাগাওঁ, তেন্তে সেই আল্লাহে আমাৰ ওপৰত নাৰাজ হ'ব। আৰু যদি আল্লাহ নাৰাজ হৈ যায়, গোটেই বিশ্ববাসী আপোনাৰ ওপৰত ৰাজি হ'লেও কোনো কামত নাই। তো সেই আল্লাহ, যি আল্লাহে ইমানবোৰ দিছে, আমি সেই আল্লাহ পাকৰ তাৰুফ কৰি আল্লাহৰ হুকুম, আহকাম, বিধি বিধানসমূহ মানি চলিবলৈ প্ৰত্যেকটো মুহূৰ্তত যত্নপৰ হ'ব লাগে, যত্নবান হ'ব লাগে। আপুনি ইচ্ছা কৰিলে, চেষ্টা কৰিলে আল্লাহ পাকে তাত বৰকত দিব, আৰু ইয়াৰ বিনিময়ত আপুনি আল্লাহ পাকে ভাল পোৱা প্ৰত্যেকটো ৰাস্তাত খোজ দিব পাৰিব। আৰু এয়া হ'ব আপোনাৰ বাবে কামিয়াবিৰ এটা লক্ষণ, এটা নমুনা, এটা আলামত। তো এই যিমানবোৰ বিষয় আমি পাইছো, আল্লাহক আল্লাহ বুলি জানিছো, আজি আল্লাহ পাকক আল্লাহ বুলি মাতিব পাৰিছো, আল্লাহৰ ঘৰত গৈ 2 ৰাকাত নামাজ আদায় কৰি আমি সওৱাবৰ অধিকাৰী হ'ব পাৰিছো। মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে এইখন মজমুৱাত আহি আল্লাহৰ গুণগান গাই, শুনি, বুজি আমি হাজাৰতকৈ বেছি সওৱাব লাভ কৰিব পাৰিছো। ইয়াৰ অন্তৰালত আছে এজন বিশেষ ব্যক্তিৰ বহুত বেছি কষ্ট আৰু তিতিক্ষা, ত্যাগ, কুৰবানী। যিজনা মহান ব্যক্তিত্বই যদিহে আজিৰ পৰা 1500 বছৰ আগতে কষ্ট, মেহনত, মুজাহিদা নকৰিলেহেঁতেন, তেন্তে আজি আপুনি মই কলিমা পালো নে নাপালো হয়, ইয়াৰ কোনো গ্যাৰাণ্টি নাথাকিলহেঁতেন। সেইজনা নবী, প্ৰিয় নবী
মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয়। তেওঁ যদি কষ্ট নকৰিলেহেঁতেন, মেহনত নকৰিলেহেঁতেন, মুজাহিদা নকৰিলেহেঁতেন, আপুনি মই কোৰআন নাপালোহেঁতেন, হাদিস নাপালোহেঁতেন, নবুৱাত নাপালোহেঁতেন, সুন্নত নাপালোহেঁতেন, নামাজ নাপালোহেঁতেন, ইবাদত নাপালোহেঁতেন, এই মজমুৱা কায়েম কৰাৰো সৌভাগ্য নহ'লহেঁতেন। সেইজনা ৰসুল, যিজনা ৰসুলৰ খাতিৰত, যিজনা ৰসুলে মেহনত কৰি থৈ যোৱাৰ ফলত আমি কোৰআন পালো, আমি হাদিস পালো, আমি সুন্নত পালো, নবুৱাত পালো, ৰিসালাত পালো, এই সকলোবোৰ নিয়ামত পালো। সেইজনা ৰসুলক যদি পাহৰা হয়, তেন্তে সেইজনা ৰসুলক পাহৰিও কোনো কামিয়াবি পোৱা নাযায়। সেইজনা ৰসুল এনে শক্তিশালী ৰসুল, এনে তাকতবৰ ৰসুল, ইজ্জতৱালা, বুলন্দৱালা, আল্লাহে যাক ইজ্জত কৰিছে, আল্লাহে যাক সন্মান কৰিছে, আল্লাহৰ ৰসুল, আল্লাহৰ হাবিব, আল্লাহে যাক মুহাম্মদ বুলি মতা নাই, কেতিয়াবা ইয়া আইয়ুহান নাবিয়্যু বুলি মাতিছে, কেতিয়াবা ইয়া আইয়ুহাৰ ৰাসূল বুলি মাতিছে। সেইজনা ৰসুল, যিজনা ৰসুলৰ শক্তি ইমান বেছি, যদি সেইজনা ৰসুলে জমিনৰ পৰা ভৰি তুলি দিয়ে, তেন্তে আল্লাহ পাকে সেইজনা ৰসুলক আৰশলৈকে মেৰাজত লৈ যায়। সুবহানাল্লাহ। সেইজনা ৰসুল, যিজনা ৰসুলে যদি জমিনৰ বুকুত থাকি আঙুলি উঠাই আকাশৰ পিনে দেখুৱাই, তেন্তে তেওঁৰ পবিত্ৰ আঙুলিৰ ইশাৰাত চন্দ্ৰ ফালি দুটুকুৰা হৈ যায়। সুবহানাল্লাহ। এনে তাকতবৰ ৰসুল, যিজনা ৰসুলক বাদ দিলে নামাজ বুজা নাযায়, যিজনা ৰসুলক বাদ দিলে কোৰআন বুজা নাযায়, যিজনা ৰসুলক বাদ দিলে ইছলাম বুজা নাযায়, ৰমজান বুজা নাযায়, হজ বুজা নাযায়, সেইজনা ৰসুলক বাদ দিলে আপুনি মই কামিয়াবী হোৱাৰ কোনো ৰাস্তাও বিচাৰি পোৱা নাযায়। তো সেইজনা ৰসুলৰ ওপৰত আপুনি মই এবাৰ অন্তৰৰ অন্তঃস্থলৰ পৰা প্ৰাণ ভৰি দুৰূদ পঢ়িছো। সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম।